কেনেকুৱা আছে পুৰিবলৈ ভালে হৈছে এইখিনি চুঙাত দিবলৈ মাংস ৰেডি পোৱা মাংস এইখিনি চুঙাত দিয়া মাংসখিনি ৰুটি সকলোৰে বাবে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে আৰু নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 2023 সকলোৰে দিনবোৰ ভাল হওক তাৰপিছত আমি এতিয়া জানুৱাৰী বুলি আৰু গাঁৱতে চুঙা লৈ গৈছোঁ আৰু আইটেমবোৰ আপোনালোকক দেখাম কি কৰোঁ গাহৰি মাংস লৈছোঁ 3-4 কেজিমান মানুহ বেছি নহয় 6-7টা আছোঁ আমি এতিয়া গৈ পিনে মানে ঘৰৰ পৰা অকণমান ওচৰতে পথাৰখনত আমি খামগৈ কি খাওঁ কি কৰোঁ গোটেই দিনটো ফূৰ্তি কৰিম তো আপোনালোকক দেখাম শুভেচ্ছা দিয়া দি দিয়া সকলোকে হেপ্পী নিউ ইয়েৰ অঁ আমি ব'লক এতিয়া যাম মই বেছি কথা কৈ নাথাকোঁ জেগাত যি কৰোঁ সকলোকে দেখাম পিকনিকে বুলি কৈছোঁ আৰু প্লেচটো পাই গ'লোহি আমি গোটেইকেইজনকে চিনাকি কৰি দিলোঁ ন প্ৰথমতে পাই গ'লোহি প্লেচটো চাওকচোন ধুনীয়া নে প্লেচটো চাওক কি কৰি আছা তুমি কৰা কি কৰি আছা তুমি খৰিকাবিলাক ৰাখিবৰ কাৰণে অঁ এজন মোৰ লগত দুজন চবে মুখখন অকণ দেখাই দিয়া নৱবৰ্ষ শুভেচ্ছা দি দিয়া নমস্কাৰ অঁ আৰু এওঁকতো দেখালোৱেই অলপ আগত হ'লেও দেখাইছোঁ 4জন হ'লোৱেই এইজন 5 শুভেচ্ছা দি দিয়া চবকে মোৰ ছাবস্ক্ৰাইবাৰসকলক অঁ তুমি দি দিয়া 5 নমস্কাৰ নৱবৰ্ষৰ শুভেচ্ছা থাকিল সকলোলৈ অঁ যাতে নতুন বৰ্ষটো ভালে কুশলে যাওক সকলোৰে সেইটো কামনা কৰিলোঁ এইটো হৈ গ'ল পানী খৰি মাংস চাংস আছে পাতি চাতি লৈ আহিছোঁ ধুনীয়াকৈ ইয়াতে প্লেচটো চাই লওক তাৰপিছত ইয়াত খাম এতিয়া বাকীবোৰ আপোনালোকক দেখাম বৰ বেছি কথা নকওঁ দেই আজি গাঁৱৰ পোৱালিকেইটাও খাব লৈছে ধুনীয়াকৈ চাফা কৰি লৈছে দেই ইয়াত তাৰপৰাই কি খাবা তোমালোকে কৈ দিয়া চাউণ্ড এটা কৈ দিয়া কি খাবা অঁ কোনো নকওঁ যে অঁ ওচৰতে আমি ইয়াত ইফালে আমি খাম এইফালে ইয়াত খাব সিহঁতি খৰি আনিছে কেৰাহী আনিছে মাংস ভাজিব তাৰমানে ন কি মাংস গাহৰি ব্ৰইলাৰ দুইটাই কেইটা আছে তহঁতি 5টা গাহৰি ব্ৰইলাৰ চব খাব ঠিকে আছে ৰুটি খাব ৰুটি খাব আমি ৰুটি খাম বাৰু ঠিকে আছে তোমালোকে লাগিছে আমি নিজৰ জেগাত যাওঁ দেই জুই লোৱাৰ প্ৰস্তুতি চলিছে জুয়ে ধুনীয়াকৈ মজাকৈ জ্বলি যাব আৰু জুইটো জ্বলি গ'ল এতিয়া ধুনীয়া চাইজটো ক'ব দেই এইখিনি চুঙাত দিবলৈ আদা ধনিয়া পিঁয়াজ নহৰু এইফালে আছে নিমখ আছে চুঙাত দিম এইকেইটা চুঙাত দিম এয়া চুঙাত ভৰাইছোঁ আগৰখিনি কাট অকণমান উল্টা পুল্টা কথা কৈ দিলে এইখিনি চুঙাত ভৰাইছোঁ এতিয়া মাংসখিনি স্পীড কৰিব লাগিব অকণ টাইমটো হৈ গৈছে আন্ধাৰ মুঠা লাগিছে চকুটো আন্ধাৰ পুৱা মাংস ৰেডি হৈ গৈছে লাহেকৈ আৰু মানে এই ভাং খাই গ'ল অকণ হেঙা কৰি দিলোঁ খৰিকেইডাল জ্বলি গ'ল মানে সেইকাৰণে ভাং খাই গ'ল যে তাৰপিছত 2টা চুঙাটো ভৰালোৱে 2টা চুঙা ৰেডি হৈ গ'ল তাৰপিছত এইটো এটা চুঙা এইটো এটা চুঙা 4টা চুঙাত দিয়া মাংস আমাৰ মাংস খৰিকাত দি পিনে সিজি আছে চুঙাটো দিলোঁ সিহঁতৰ পোৱালিকেইটা গাহৰিয়ে ব্ৰইলাৰ কি কৰিলা ব্ৰইলাৰ কেৰাহীত আছে ভাজি থৈছে ধুনীয়াকৈ চুঙাত দিছানে অ'কে ঠিক আছে খাবা তোমালোকে চাওঁ এইফালে সিহঁতক দেখুৱাই দি যাওঁ অকণ খৰি দি দিয়া এইখিনি ৰুটি তাত এইফালে ইয়াত ধোঁৱা ওলাই আছে তাত ঈদ খাই যাব লগীটাই আমাৰ প্লেচটো এইটো আকৌ এবাৰ দেখুৱাই দিছোঁ বাকী চুঙাত দিলোঁ 6টা চুঙা এটা এইকেইটা আপোনালোকে হিচাপ কৰি লওক খৰিকাত দিয়া এইখিনি মাংস লাহে লাহে যাইছোঁ অকণ ধুনীয়াকৈ এতিয়া টাপত সিজি থাকিব আৰু মজাকৈ একদম মিনাৰেল দেই চিলপেক কোম্পানীটো দেখুৱাই দিছোঁ তাৰপিছত এইফালে ৰুটিটো নুলিয়াওঁ ইয়াত ৰুটি আছে ৰুটিটো নুলিয়াওঁ দেই ধুনীয়াকৈ সিজি আছে আৰু তাৰপিছত অকণ জীয়াই আছে ল'ৰাবিলাক জিৰাই আছে পাতি ধুই আছে মাংস ৰেডি পোৱা মাংস
মোক মাছৰ ফটোখন চিবা নাই এইখিনি চুঙা দিয়া মাংসখিনি ৰুটি সকলোৰ বাবে হ'ব পালোঁ হ'বখিনি কাটি থৈ আছে জোলৰ আকৌ জোল জ্বালা নাইকিয়া আছিলে নিয়ৰদা মিনেল দুটা চুঙা মাংস লাহেকৈ কম শেষ হৈছেগৈ টেঙা জলকীয়া ৰুটি ধুনীয়াকৈ খাই আছোঁ খালি মছলা ইউজ কৰা নাই কোনে কৈছে অঁ পুৰস্কাৰ পাবা একদম মছলা ইউজ কৰা নাই আমি দেই একো মছলা নাই আদা নহৰু ধনিয়া নিমখ পিঁয়াজ তিনিটা না কেইটা চাৰিটা না তিনিটাত চাৰিটা চুঙাত ভৰাই দিলোঁ ফালিছোঁ চুঙা এইফালে মাংস এভেইলেবল পোৱালিকেইটা ৰুটি খাই পিনে শুই আছে জীয়াই দিছে আকৌ খাব খাবি নে আকৌ হা এই পাতান দিয়া যে খামছে আকৌ ৰুটি খাবিনে ৰুটি খাই এইফালে পোৱালিকেইটা এই এডোখৰত প্ৰথমতে বনাইছিলে তাত এইফালে বনাইছিলে হাবিত ভিতৰত তাত খাই পিনে ধুনীয়াকৈ মানে বনাই পিনে তাত ইয়াত খালেই বাহিৰত চ' আমি সকলোৱে নিজে মানে সেই কথা মনত ৰখাটো উচিত যে য'তে পিকনিক খাব গ'লেও চাফ চিকুণ কৰি থৈ আহিব লাষ্টত আমি এইখিনি যে আনিছোঁ এইখিনি মানে চাফ চিকুণ কৰি থৈ আমি ইয়াত পোৱালিকেইটাই খাই আছে নিজৰ ভাইকেইটাই খাই আছে আমি তাত খাইছোঁ আৰু য'তে যাওঁ আমি আপোনালোকেও যদি যায় ক'ৰবাত পৰিৱেশ প্ৰদূষণ কৰি থৈ নাহিব ধুনীয়াকৈ চব মানে ঘৰলৈ আৰু জ্বলাই থৈ আহিব ডিছ বাকী চাফ চিকুণ কৰি থৈ আহিব মানে সকলোৱে যদি এইটো কথা মনত ৰাখে ভাল হ'ব কাৰণে কথাটো বছৰটো সোনকালে ধুনীয়াকৈ মানে কি ভালে কুশলে যাওক সকলোৰে তাৰে কামনা কৰিছোঁ তাৰপিছত আমি এইটো স্পেচিয়েল ভিডিঅ' নহয় বাৰু স্পেচিয়েল ভিডিঅ' নহয় তথাপিও মানে আশা কৰিছোঁ সকলোৱে ভাল পালে যিহেতু আমি আজি একদম মছলা ব্যৱহাৰ কৰা নাই তেল ব্যৱহাৰ কাৰণে মছলা ব্যৱহাৰ কাৰণে ধুনীয়াকৈ খালোঁ সকলোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো বেলেগ এনে ডুবাই দিব ধন্যবাদ গোটেই বস্তুবোৰ জ্বলাই থৈ গৈছোঁ বাৰু